অৱস্থা বেয়া এইফালে পুৰা বৰষুণ দিলে এইফালে কণ্টিনিউ বৰষুণ দিয়ে আছে আজি মই ডিব্ৰুগড় গৈ আছোঁ আৰু ডিব্ৰুগড় ইয়াৰ পৰা যোৰহাটৰ পৰা 130-40-50 তেনেকৈ কিবা এটা হ'ব আৰু ইয়াৰ পৰা কিমান টাইম লাগে মই দেখুৱাই আছোঁ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি মই গৈ আছোঁ ডিব্ৰুগড় আৰু ইয়াৰ বতৰ দেখিছে বতৰ ইমান বৰ এটা ভাল নহয় তথাপিও চাওঁ বৰষুণ আগত আহে নে নাহে মই গৈ আছোঁ ডিব্ৰুগড় অভিমুখে আৰু ডিব্ৰুগড় ইয়াৰ পৰা যোৰহাটৰ পৰা আছে 130-140 তেনেকুৱা কিবা এটা কিলোমিটাৰ আছে আৰু কিমান সময়ত পাওঁ আপোনালোকক দেখুৱাই আছোঁ টাইমিং দেখুৱাবলৈ কাৰণে ভিডিঅ'টো বনাইছোঁ লগৰ এটা মানে হস্পিটেললৈ যায় সেইবাবে ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ বহুত দিন মটো ব্লগ কৰা নাই সেইবাবে আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি যাব আৰু কমেণ্ট এটা কৰি দিব মৰমত ভাইটি হিচাপে নতুন চেনেল গম পায় সকলোৱে ভিডিঅ' দিবলৈ সময় নহয় ভিডিঅ' দিম বুলি বহুত ট্ৰাই কৰি থাকোঁ দিবলৈ কিন্তু সময় নহয় আৰু আপোনালোকক কৈ দিওঁ যে মই গৈ আছোঁ এইকেইদিনতে বঢ়িয়া জেগা এটা গৈ আছোঁ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া গম পাব একদম ধুনীয়াকৈ দেখুৱাম বৰ মজা জেগা হয় আমাৰ ধুনীয়া জেগা আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি থওক তেতিয়া ন'টিফিকেশ্যনটো অন কৰি থ'ব পাই যাব মোৰ ভিডিঅ' আৰু তালৈ আপোনালোকে কিমান খৰচ হয় কি দেখুৱাই চব দেখুৱাম ধুনীয়াকৈ চাই যাব ভিডিঅ'টো কি খৰচ হয় সেই জেগাটোলৈ যাওঁতে আৰু আপোনালোকক মই দেখুৱাম আৰু ইয়াৰ পৰা কিমান টাইম লাগে মই দেখুৱাই আছোঁ 7:30 হৈ গ'ল এতিয়া আৰু যোৰহাটৰ পৰা আছে ডিব্ৰুগড় 130-140 তেনেকৈ আছে আৰু ৰাস্তাৰ কণ্ডিশ্যন বহুত বেয়া সেইবাবে কিমান টাইম লাগে বাইক ৰোড গ'লেনো সেইটো মই দেখুৱাবলৈ কাৰণে ভিডিঅ'টো বনাইছোঁ তো ভিডিঅ'টো চাই যাওক হ'ব মোৰ লগৰটোক লৈ লওঁ কাৰণ তাৰে কাম আছে কিবা চিভিলত তাৰপিছত চুলি পকি গৈছে চুলি পকা ভিডিঅ' নহয় বাৰু সেইটো তথাপিও কিনো ডক্টৰৰ ওচৰত যায় চাওঁচোন মোক লগ ধৰিছে সেইকাৰণে ময়ো ওলাই আহিছোঁ ভাবিলোঁ কি আপোনালোকৰ ভিডিঅ' এটা বনাই দিওঁ আহিছোঁ যেতিয়া এই জাবৰখিনি নদীতে জাবৰখিনি পেলাই দিয়ে চাইডে বহুত লেতেৰাকৈ থাকে অলপ সকলোৱে মিলি এনেকৈ জ্বলাব লাগে জাবৰখিনি য'ত পেলাব নালাগে তাত পেলাই দিয়ে নদীখন বহুত লেতেৰা এইফালে আগলৈ বহুত ধুনীয়া মানে যোনখিনি বাগান এৰিয়া আছে তাৰ মাজেদি যোনখিনি আহিছে সেইখিনি ধুনীয়া কিন্তু এইফালৰখিনি বহুত লেতেৰা হয় ভোগদৈ ব্ৰিজ ওলাই গ'লোঁ আৰু মই লগৰটোক ল'ব লাগিব কাৰণে এইফালে যাব লাগিব এতিয়া আজি বতৰটো ভাল লাগিছে বৰষুণো নাই একদম ঠাণ্ডা বাকী বহুত দিন গৰমত চবকে ধুৱাই দিলে দেই ইয়াতে থাকে আহিছোঁ আগতে এতিয়া আছে নাই জানো থাকিব ইয়াতে তাক ফোন এটা কৰি দিওঁ পুৰা এইটো এৰুৱাই দিয়া আকৌ চিলটো এৰুৱাই দিয়া পুৰা ক'লা ডাৱৰ হৈ আছে বৰষুণ নিদিলে হয় পুৰা বহুত বেয়া ৰাস্তা দেই আজি মোৰ ভিডিঅ'টো বনোৱা কাৰণ এইটোৱে আছিলে কাৰণ যোৰহাটৰ পৰা ডিব্ৰুগড় যাবলৈ সময় বহুত লাগে এই ৰাস্তাবোৰৰ কাৰণে এই ৰাস্তাবোৰ আজি 5-6-7 বছৰমান হ'ল আজিলৈকে এই ৰাস্তা বনাই হোৱাই নাই ইমানেই বোকা বাইক লৈতো যাব ভালকৈ নোৱাৰিয়ে গাড়ীত যেন তেন কিন্তু এনেকুৱা ৰাস্তাত বহুত অসুবিধা হয় এইবোৰ ৰাস্তা বনাব লাগে জল্দি চৰকাৰে কি কৰি আছে গম নাপাওঁ ইয়াৰ পৰা অকণ স্পীড দি দিওঁ টাইমিংটো মিলি থাকিব এতিয়া 7:51 7:51 পুৰা মজাকৈ 80ত গৈ থাকিম ভাল ৰাস্তাত আৰামত সময়ত পাই যাম কেইটাত পাওঁ দেখুৱাই আছোঁ যদি GoPro বেটেৰী বহি নগ'লে হয় আৰু কেমেৰা বেটেৰী নবহিলে হয় ইয়াৰ পৰা ধূলি উৰাই আমাৰ পাঞ্জাবী যা গৈ আছে ৰাস্তা ভাল আৰু আগৰ পৰা আৰু বেয়া ৰাস্তা আছে বহুত বেয়া ৰাস্তা আছে এয়া আহি গ'ল বেয়া ৰাস্তা এয়া লাগি গ'ল ষ্টাৰ্ট
মাৰি দিলে বোকা মাৰি দিলে ৰ'বা যাবলৈ নিদিওঁ গাড়ীখন ৰ'বা ভাল ৰাস্তা এখন পাইছোঁ অলপ স্পীড দি দিওঁ ইয়াৰ পৰা বাইকখনত এটা মাত এটা শুনিছেনে ভিডিঅ' এটা বনাওঁ মই তাৰ ওপৰত কি লগাইছিলোঁ মাতটো মজা লাগিছে চাগে যদি মাইকত আহিছে ৰ'দ ওলাইছে ৰ'দ ওলাইছে গাইছ ৰ'দ ওলাইছে ৰ'দ লাগে এতিয়া বাপৰে বোলে বৰষুণ দিছে নে কি ইমান ক'লা কিয়ক টাউন পালোঁ 8:18 হ'ল কিয়কৰ ৰাস্তাটো ঠিকে আছে আগৰ পৰা চাগে বেয়া এনেকুৱা যদি ৰাস্তাৰ কণ্ডিশ্যন হয় তেন্তে আমাৰ যোৰহাটৰ পৰা ডিব্ৰুগড় হস্পিটেল যাবলৈ কিমান প্ৰব্লেম হয় ভাবক আপোনালোকে চৰকাৰে এইটো বুজিব লাগে কাৰণ বহুত বেয়া ৰাস্তা জলদি এইটো ৰাস্তা বনাব লাগে আৰু অৱস্থাই নাই ৰাস্তা মানে যাওঁতেতো একদম নাযাওঁকেহে গৈছোঁ মানে অৱস্থা বেয়া 8:19 ইয়াতে হৈ গ'ল বোকা ইয়াত পানী আছে নহয় ধুই লওঁ ন ইয়াতে ভৰিকেইটা ধুই লওঁ পূৰা বোকা হৈ গ'ল নহ'লে অৱস্থাই নাই যি কি নহওক আকৌ যাত্ৰাটো আৰম্ভ কৰোঁ ভৰি হাত ধুই ল'লোঁ ফ্ৰেছ হ'লোঁ এতিয়া ৰং চাইডে গাড়ী গৈ আহিছে ধূলি এইফালে বোকা এইফালে ধূলি শান্তি নাই জাজি দলং পালোঁ আৰু তাৰপিছৰ পৰা আৰম্ভ হ'ব শিৱসাগৰ কভাৰ কৰিছোঁ আপোনাৰ শিৱসাগৰ পাইছোঁ 8:37 হৈছে 8:38 8:38 ৱেলকাম টু শিৱসাগৰ আহি গ'ল আমাৰ এইখিনি ৰাস্তা বহুত ধুনীয়া ৰাস্তা ভাল লাগিছে চলাই আৰু যেনে গছ গছনি এটা ঠাণ্ডা বতাহ এটা মাৰি আছে পুৰা ধুনীয়া ভাল লাগিছে আৰু বৰষুণো নাই ৰাস্তা চফা পুৰা চোতাইছোঁ ইমান যোৱা নাই আৰু 100 ওপৰত নাই যোৱা গমূলত থৈছোঁ এয়া মৰাণ কেইটা বাজিলে 10টালৈ 2 মিনিট আছে মানে 9:58 এইটোত বনালে কি টেষ্টি হয় নি চাহটো খাবলৈ এনেকুৱা বস্তুবোৰ বনালে তো মৰাণত গৰম চিঙেৰা খাই ল'লোঁ চাহ আৰু ইয়াৰ পৰা ওলাই দিম ইয়াত এতিয়া বাজিছে 10টা বাজিছে তালৈ পাওঁতে কিমান সময় লাগে মই কৈ আছোঁ খাই বৈ ভাল লাগিলে চিঙেৰা মজা বনাইছিল এতিয়া আকৌ যাওঁ ইয়াৰ পৰা 30 কিলোমিটাৰ আছে নি মৰাণৰ পৰা গম নাপাওঁ গৈ যাওঁ ইয়াৰ পৰা এয়া খাই বৈ ওলাই দিলোঁ ডিব্ৰুগড় অভিমুখে ইয়াৰ পৰা 30-40 কিলোমিটাৰমান আছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ডাইৰেক্ট তাতে দেখুৱাই দিছোঁ কিমান সময় লাগিছিল মই কৈ দিম আপোনাক আৰু ৰাস্তা কণ্ডিশ্যনৰ বাবে বহুত টাইম লাগি গৈছিলে সেইবাবে ভিডিঅ'টো অলপ বৰিং হ'ব পাৰে কাৰণ বহুত দীঘলীয়া ভিডিঅ' হৈ গৈছে সেইবাবে জল্দি শেষ কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব তো ডাইৰেক্ট ডিব্ৰুগড়ত লগ পাইছোঁ এই জেগাডোখৰ বহুতে চিনি পাইছে চাগে ইয়াত ৰঙালা বাবে ফেমাছ হয় ৰঙালা বজাৰ বুলি কয় এইখন আৰু যোনটো বাওঁ ছাইড হয় সোঁ ছাইড গম নাপাওঁ কিন্তু এই বাওঁ ছাইডৰ ফালে গম পাওঁ যে বহুত বানপানী হয় তেতিয়া এই মানুহখিনি এই ৰাস্তাটোত সকলোৱে আহি ইয়াত মানে ঘৰ দুৱাৰ এনেকৈ সৰু সুৰাকৈ বনাই থাকে বহুত কষ্ট কৰি
আৰু এয়া ৰঙালা বজাৰখন সেইখন ইয়াতে ৰঙালা ডাঙৰ ডাঙৰ ৰঙালা পায় আপোনালোকে যদি ইফালে অহা যোৱা কৰে এওঁলোকৰ পৰা ৰঙালা লৈ যাব মই নল'লোঁ মানে মোৰ দিগদাৰ হ'ব নিবলৈ আপোনালোকে গাড়ী ঘোঁৰা লৈ আহে যেতিয়া তেতিয়া ৰঙালা লৈ যাব এবাৰ বহুত টেষ্টি টেষ্টি ৰঙালা পায় মোৰ দেখি ল'বলৈ মন গৈছে কিন্তু উপায় নাই নিব নোৱাৰোঁ দিগদাৰ হ'ব ইমান দূৰ ৰাস্তা বহুত বেয়া সেইবাবে গাড়ী যদি লৈ আহে তেতিয়া ৰঙালা লৈ যাব এবাৰ তো ডিব্ৰুগড় পাই গ'লোঁ ডিব্ৰুগড় পাওঁতে 11:10 মান বাজিছে আৰু ডিব্ৰুগড় পাই গ'লোঁ আৰু এই আদিত্য হস্পিটেল বুলি কয় ইয়াতে লেবৰেটৰী ভাল ট্ৰিটমেণ্ট সেইকাৰণে ইয়াত মানে টেষ্টখিনি কৰে কি প্ৰব্লেম হয় চুলিৰ যি টি দেখুৱাব পাৰে মুঠতে মই প্ৰথমবাৰ আহিছোঁ ইমান বিশেষ নাজানো তো ইয়াৰ লগত আহিছিলোঁ তো এয়াই ভিডিঅ' সিমানতে সমাপ্ত মাৰিছোঁ বাই বাই টাটা